নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে সত্য তথ্য আৰু ৰহস্যৰ একমাত্ৰ অসমীয়া ইউটিউব চেনেল পাগলাবেডিয়া। বন্ধুসকল, আজি 11 আগষ্ট আৰু আজিয়ে স্বাধীনতা সংগ্ৰামী ক্ষুদিৰাম বোসক ব্ৰিটিছ চৰকাৰে ফাঁচীকাঠত ওলোমায়। মাত্ৰ 18 বছৰ বয়সতে ফাঁচীৰ নিৰ্দেশ দিয়া হয় তেওঁক। ক্ষুদিৰাম বোসক ব্ৰিটিছ চৰকাৰে কিয় ইমান কম বয়সতে ফাঁচীৰ নিৰ্দেশ দিয়ে, এই বিষয়ে আমি এইটো ভিডিঅ'ত খৰচি মাৰি আলোচনা কৰিম। বন্ধুসকল, 18 বছৰ বয়সত আজিৰ প্ৰজন্মই বিভিন্ন ভিডিঅ' গেম অথবা কেৰিয়াৰৰ চক্ৰত পৰি যেতিয়া ব্যস্ত হৈ থাকে, সেই বয়সতে 1908 চনৰ আজিৰ দিনটোতে ক্ষুদিৰামে কিয় ফাঁচীকাঠত ওলমিব লগা হয়, তাক ভাবিলে আচৰিত নালাগেনে? 1908 চনৰ 11 আগষ্ট তাৰিখে অৰ্থাৎ আজিৰ দিনটোতে ফাঁচীকাঠত ব্ৰিটিছ চৰকাৰে ওলোমায় ক্ষুদিৰাম বোসক। বংগ আৰু গোটেই ভাৰতবৰ্ষই এগৰাকী স্বাধীন চেতিয়া তথা নিৰ্ভীক যুৱকক হেৰুৱায়। অৰ্থাৎ এক কথাত ভাৰত মাতৃয়ে এগৰাকী স্বাধীন চেতিয়া বিপ্লৱী সন্তানক হেৰুৱায়। ক্ষুদিৰাম বোস স্বাধীনতাৰ সপোন দুচকুত আঁকি লৈ যিয়ে মৃত্যু ভয়কো জিনিছিল। মৃত্যুদণ্ডৰ ঘোষণা হোৱাৰ পিছত সাংবাদিকৰ আগত যিয়ে উদাত্ত কণ্ঠেৰে কৈছিল, মই গীতা পঢ়িছো, হে মোৰ মৃত্যুৰ ভয় নাই। আনকি যিদিনা তেওঁৰ ফাঁচী হয় অৰ্থাৎ 1908 চনৰ 11 আগষ্টত তেওঁ ঠিক ফাঁচীকাঠত উঠাৰ আগে আগে কোৱা শেষ কথাষাৰে আজিও আচৰিত কৰে আমাক। আমি মূল প্ৰসংগলৈ যোৱাৰ আগতে তেওঁৰ বিষয়ে অলপ জানি লওঁ। ক্ষুদিৰাম বোসৰ জন্ম হৈছিল 1889 চনৰ 3 ডিচেম্বৰ তাৰিখে তৎকালীন ব্ৰিটিছ ভাৰতৰ বেংগল প্ৰেচিডেন্সিৰ অন্তৰ্গত মেদিনীপুৰ চহৰৰ পাৰ্শ্বৱৰ্তী কেশপুৰ থানাৰ অন্তৰ্গত হাবিবপুৰ নামৰ এক গাঁও। তেওঁৰ পিতাৰ নাম আছিল ত্ৰৈলোক্যনাথ বোস আৰু মাতৃৰ নাম আছিল লক্ষীপ্ৰিয়া দেৱী। তেওঁৰ পিতা ত্ৰৈলোক্যনাথ বোস আছিল নাৰাজুল নামৰ এক তহচিলৰ তহচিলদাৰ। অৰ্থাৎ ক্ষুদিৰাম বোসৰ জন্ম হৈছিল বংগৰ এক সম্ভ্ৰান্ত পৰিয়ালত। 3 কন্যা সন্তানৰ পিছত ক্ষুদিৰাম বোসৰ জন্ম হয়। ক্ষুদিৰাম নামটোৰ লগত এটা সৰু কাহিনী বা ধৰি লওক অন্ধবিশ্বাস জড়িত হৈ আছে। তেওঁৰ জন্মৰ পিছত কোনোবা সাধু সন্যাসী বা কোনো জ্যোতিষে ভৱিষ্যতবাণী কৰে যে তেওঁৰ সোনকালে মৃত্যু হ'ব। অৰ্থাৎ যি নৱজাতক কেঁচুৱা আছে ক্ষুদিৰাম, তেওঁৰ সোনকালে মৃত্যু হ'ব। কিয়নো ক্ষুদিৰামৰ ওপৰত আৰু 2 ভাতৃ আছিল আৰু যি 2জন ভাতৃৰ জন্মৰ ঠিক পিছে পিছে মৃত্যু হয়। গতিকে মাতৃ লক্ষীপ্ৰিয়া দেৱীয়ে অন্ধবিশ্বাসৰ বলি হৈ মাত্ৰ 3 মুঠি খুদিৰ বিনিময়ত নৱজাতক এই সন্তানটিক মাহীয়েকৰ হাতত বিক্ৰী কৰি দিয়ে। বন্ধুসকল, খুদি হল চাউলৰ গুৰি বিশেষ। গতিকে নৱজাতক এই সন্তানটিৰ নাম ৰখা হয় ক্ষুদিৰাম। অৱশ্যে ক্ষুদিৰাম বোস মাত্ৰ 5 বছৰ বয়সতে তেওঁৰ মাকক হেৰুৱায় আৰু তাৰো এবছৰ পিছত অৰ্থাৎ ক্ষুদিৰাম বোসৰ যেতিয়া 6 বছৰ বয়স, তেতিয়া তেওঁৰ দেউতা ইহলীলা সম্বৰণ কৰে। তেতিয়া শিশু ক্ষুদিৰামক তেওঁৰ আটাইতকৈ ডাঙৰ বায়েকজনীয়ে নিজৰ ঘৰলৈ লৈ গৈ লালন পালন কৰে। ক্ষুদিৰামে বায়েকৰ ছত্ৰছায়াতে ডাঙৰ হোৱাৰ বাবে মাতৃৰ দৰেই জ্ঞান কৰিছিল বায়েকক। সেয়ে চাগে ফাঁচীৰ দিনাখনো 3টা শেষ ইচ্ছাৰ ভিতৰত ডাঙৰ বায়েকক শেষবাৰৰ বাবে চোৱাৰ ইচ্ছা প্ৰকাশ কৰে তেওঁ। কিন্তু ব্ৰিটিছ চৰকাৰৰ অন্তৰ্গত সেই জেইলাৰজনে তেওঁৰ সেই শেষ ইচ্ছাক প্ৰত্যাখ্যান কৰে। যিয়ে নহওক, ক্ষুদিৰামৰ বায়েকৰ নাম আছিল অপৰূপা। বায়েক অপৰূপাই ক্ষুদিৰামক তমলুক নামৰ তেওঁলোকৰ ঠাইত থকা হেমিল্টন হাইস্কুলত ভৰ্তি কৰোৱাই দিয়ে আৰু ক্ষুদিৰামৰ স্কুলীয়া শিক্ষা তাৰ পৰাই সমাপ্ত হয়। ক্ষুদিৰামে হাইস্কুলত পঢ়ি থাকোঁতেই স্বৰাজ বা স্বাধীনতা সংগ্ৰামৰ প্ৰতি আকৃষ্ট হয়। এই ক্ষেত্ৰত বুষ্টাৰৰ কাম কৰে শ্ৰী অৰবিন্দ আৰু চিষ্টাৰ নিবেদিতাৰ মেদিনীপুৰ ভ্ৰমণকালত প্ৰদান কৰা ভাষণে। শ্ৰী অৰবিন্দই জনসমক্ষত ধাৰাবাহিক ভাষ্য প্ৰদান কৰে যদিও গোপনে বিপ্লৱী গোটসমূহৰ লগতো আলোচনাত মিলিত হয়। তেতিয়া ক্ষুদিৰাম কিশোৰ ছাত্ৰ। এই সমস্ত বিপ্লৱী বৈঠকত সক্ৰিয় অংশগ্ৰহণ কৰে ক্ষুদিৰামে আৰু এয়াই তেওঁৰ জীৱনৰ টাৰ্ণিং পইণ্ট বুলি আমি ধৰি ল'ব পাৰোঁ। ক্ষুদিৰাম বোসে সেই কিশোৰ অৱস্থাতে বিভিন্ন বিপ্লৱী গোটত যোগদান কৰে। তাৰে ভিতৰত অনুশীলন সমিতি অন্যতম। অনুশীলন সমিতি হ'ল বংকিম চন্দ্ৰ চেটাৰ্জীৰ অনুশীলন তত্ত্বৰ আদৰ্শত গঠিত বংগৰ এটি সশস্ত্ৰ বিদ্ৰোহী সংগঠন। মূলত ঢাকা আৰু কলকাতা চহৰক কেন্দ্ৰ কৰিয়ে এই দলটো গঠন কৰা হৈছিল। গতিকে দেখা গ'ল যে হাইস্কুলত পঢ়ি থকা অৱস্থাতে ক্ষুদিৰাম বোসে সশস্ত্ৰ বিপ্লৱত যোগদান কৰে। ক্ষুদিৰাম বোসে মাত্ৰ 15 বছৰ বয়সতে বাৰীন্দ্ৰ কুমাৰ ঘোষ নামৰ এক বিপ্লৱীৰ সংস্পৰ্শলৈ আহে আৰু অনুশীলন সমিতিৰ এগৰাকী সক্ৰিয় কৰ্মী ৰূপে ব্ৰিটিছ বিৰোধী পুস্তিকা বা যাক আমি লিফলেট বুলি কওঁ, সেয়া বিতৰণ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হয়। জেলৰ পৰা ওলাই অহাৰ পিছত 1904 চনত ক্ষুদিৰাম বোসে তেওঁৰ ডাঙৰ বায়েক অপৰূপাৰ স্বামী অমৃতলাল ৰায়ৰ লগত তমলুক চহৰ এৰি পুনৰ মেদিনীপুৰলৈ গুচি আহে। মেদিনীপুৰত ক্ষুদিৰাম বোসৰ প্ৰকৃত বিপ্লৱী জীৱনৰ অভিষেক হয়। তেওঁ বিপ্লৱীসকলৰ এটি নৱগঠিত দলত যোগদান কৰে। অলপ সময়ৰ ভিতৰতে ক্ষুদিৰামে তেওঁৰ
গুণাৱলীৰ বাবে সকলোৰে চকুত গুৰুত্বপূৰ্ণ হৈ উঠে, অৰ্থাৎ তেওঁ ইম্পৰ্টেঞ্চ পাবলৈ ধৰে। ইফালে 1907 চনত পূৰ্বে কোৱা এক বিপ্লৱী বাৰীন্দ্ৰ কুমাৰ ঘোষে তেওঁৰ সহযোগী হেমচন্দ্ৰ কানুনগক পেৰিছত নিৰ্বাসন অৱস্থাত থকা এগৰাকী ৰাছিয়ান ব্যক্তিৰ পৰা বোমা তৈৰিৰ কায়দা শিকিবলৈ পঠাই দিয়ে। অৰ্থাৎ এই ৰাছিয়ান ব্যক্তিগৰাকী ৰাছিয়ান চৰকাৰৰ পৰা নিৰ্বাচন দিয়া হয়। তেওঁ তেতিয়া ৰাছিয়া এৰি ফ্ৰান্সৰ পেৰিছত আহি বসবাস কৰিবলৈ লয় আৰু কেনেবাকে অৰবিন্দ ঘোষ আৰু বাৰীন্দ্ৰ কুমাৰে তেওঁৰ খবৰ পোৱাৰ পিছত তেওঁ বোম বনাব পাৰে, তাৰপিছত তেওঁলোকৰ সহযোগীক পেৰিছলৈ পঠাই দিয়ে। বোমা বনোৱা শিকি আহি হেমচন্দ্ৰ যিগৰাকী তেওঁলোকৰ সহযোগী আছিল, এই হেমচন্দ্ৰ আৰু বাৰীন্দ্ৰ কুমাৰে ডগলাছ কিংফৰ্ডক পৰৱৰ্তী লক্ষ্য হিচাপে লয়। কিংছফৰ্ড আছিল আলিপুৰ প্ৰেচিডেন্সি বিচাৰালয়ৰ মুখ্য দণ্ডাধীশ, কিন্তু প্ৰথম প্ৰচেষ্টা বিফল হয় এই দুই বিপ্লৱীৰ। কিংছফৰ্ডে নিৰাপত্তাৰ ভয়ত বা নিৰাপত্তাৰ কথা মনত ৰাখিয়ে 1908 চনত মুজাফ্ফৰপুৰ জিলাৰ ন্যায়াধীশ হিচাপে বদলি হৈ যায় মেদিনীপুৰৰ পৰা। তেতিয়া মুজাফ্ফৰপুৰ বেংগল প্ৰেচিডেন্সিৰ অন্তৰ্গত আছিল, আজিকালি বিহাৰত পৰিছে। মুজাফ্ফৰপুৰ বৰ্তমান বিহাৰৰ অন্তৰ্গত। এই প্ৰথম প্ৰচেষ্টা বিফল হোৱাত বাৰীন্দ্ৰ কুমাৰহঁতে দ্বিতীয় প্ৰচেষ্টা লোৱাৰ পৰিকল্পনা কৰে। এইবাৰ সহযোগী হয় 18 বছৰীয়া যুৱক আমাৰ ক্ষুদিৰাম বোস। এতিয়া অহা যাওক মূল ঘটনালৈ। যিদিনা ক্ষুদিৰাম বোস আৰু তেওঁৰ সহযোগী প্ৰফুল্লই মিলি কিংছফৰ্ডৰ ওপৰত বোমা নিক্ষেপ কৰিবলৈ যাব, সিদিনা সেই সময়ত প্ৰিংগল কেনেডি নামক এগৰাকী ব্ৰিটিছ বিষয়াৰ জীয়েক আৰু পত্নীৰ লগত কিংছফৰ্ড দম্পতীয়ে ব্ৰিজ অৰ্থাৎ তাছ খেলি আছিল। অৰ্থাৎ প্ৰিংগল কেনেডি নামৰ এক ব্ৰিটিছ বিষয়া আছিল, তেওঁৰ পত্নী আৰু তেওঁৰ জীয়েকৰ লগত, এই দুগৰাকী মহিলাৰ লগত লগ লাগি কিংছফৰ্ড দম্পতীয়ে মানে কিংছফৰ্ডৰ স্বামী কিংছফৰ্ড আৰু তেওঁৰ পত্নীয়ে মিলি ব্ৰিজ অৰ্থাৎ তাছ খেলি আছিল। তেতিয়া গধূলি 8:30 বাজিছে। ঠিক ৰাতি 8:30 বাজি যোৱাৰ বাবে কিংছফৰ্ড দম্পতীয়ে খেল শেষ কৰিবলৈ সিদ্ধান্ত লয় আৰু এই খেল চলি আছিল কিংছফৰ্ড দম্পতীৰ ঘৰত। কিংছফৰ্ড দম্পতীয়ে যিখন গাড়ী ব্যৱহাৰ কৰে সেই গাড়ীখন দেখা ঠাইলাক কেনেডি দম্পতীৰ গাড়ীখনৰ দৰে আছিল। এইবাৰ গছৰ আঁৰত লুকাই থকা যুৱক ক্ষুদিৰাম আৰু প্ৰফুল্লই কিংছফৰ্ড দম্পতী বুলি ভাবি এই কেনেডি মাক জীয়েক দ্বয়ৰ গাড়ীখনলৈ বোমা নিক্ষেপ কৰে, কাৰণ তেওঁলোকে তাছ খেলি আছিল কিংছফৰ্ডৰ ঘৰত। কিংছফৰ্ডৰ ঘৰত ৰাতি 8:30 বাজি যোৱাত তেওঁলোকক খেল শেষ কৰে। খেল শেষ কৰাৰ পিছত এই কেনেডি মাক আৰু জীয়েক এই দুগৰাকী নাৰীয়ে এইবাৰ তেওঁলোকৰ গাড়ীত উঠি নিজৰ গৃহলৈ যাবলৈ উদ্যত হয় আৰু কেনেবাকৈ আমাৰ ক্ষুদিৰাম বোস 18 বছৰীয়া ক্ষুদিৰাম বোস আৰু তেওঁৰ সহযোগী প্ৰফুল্ল, যাৰ বয়সো তেওঁৰ সমানেই আছিল প্ৰায়, তেওঁলোক ভাবে কি এইবাৰ খেল শেষ কৰিব, ভিতৰত কি চলিছে এইবোৰ শেষ কৰি তেওঁলোক হয়তো ক্লাবলৈ বা কৰবালৈ সান্ধ্য ভ্ৰমণৰ কাৰণে হয়তো ওলাই যাব, যিহেতু গাড়ীখন ঠাইলাক একে আছিল আৰু তেওঁলোকে অকণমান দূৰত গছৰ আঁৰত আছিল। গতিকে সেই গাড়ীখনক কিংছফৰ্ড দম্পতী থকা বুলি ভাবি তেওঁলোকে বোম নিক্ষেপ কৰে। এক প্ৰচণ্ড শব্দ কৰি কেনেডি পৰিয়ালৰ মাক জীয়েক দুগৰাকীৰ গাড়ীখন বিস্ফোট হয় আৰু মিছেছ কেনেডিৰ মৃত্যু হয় 2 মে তাৰিখে হস্পিটালত চিকিৎসালয়ত, কিন্তু তেওঁৰ জীয়েকৰ সেই ঘটনাস্থলীতে এঘণ্টাৰ পিছতে মৃত্যু হয়। ক্ষুদিৰাম বোস আৰু প্ৰফুল্লই কিংছফৰ্ড দম্পতীকহে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল, কিন্তু ভুলবশতঃ গাড়ীখন একে যেন হোৱাৰ কাৰণে ভুলবশতঃ কেনেডি মাক জীয়েকৰ ওপৰলৈ বোমা নিক্ষেপ কৰে আৰু তাৰপিছত কেনেডি মাক জীয়েকৰ ঠিক ঘটনাস্থলীত জীয়েকৰ আৰু পিছত 2 দিন পিছত হস্পিটালত মাকৰ মৃত্যু হয়। বোমা বিস্ফোৰণৰ পিছত ক্ষুদিৰাম বোস আৰু প্ৰফুল্লই পলাবলৈ চেষ্টা চলায়। এইটো জনা কথা, তেওঁলোকে পলাবলৈ চেষ্টা কৰিবই, কাৰণ এবাৰ এটা জেগাত বোম বিস্ফোট কৰি তেওঁলোকে বিপ্লৱ শেষ হোৱা নুবুজায়, কিন্তু তেওঁলোক বিফল হয়। বাটত তেওঁলোকে বেলেগে ধৰা পৰে। এই ধৰা পৰাৰ কাহিনীটো ঠিক এনেকুৱা বন্ধুসকল, যিহেতু মুজফ্ফৰপুৰ বিহাৰী ভাষাভাষী অঞ্চল হয়, এতিয়াও আপোনালোকে চাব মেপত বিহাৰত পৰে মুজফ্ফৰপুৰ। গতিকে মুজফ্ফৰপুৰত দুগৰাকী বঙালী যুৱক যেতিয়া ঘূৰি ফুৰিব বা ঘৰলৈ মেদিনীপুৰলৈ পলাই আহিব খুজিব, নিশ্চয় ইতিমধ্যে বম বিস্ফোট হোৱাৰ পিছত থানাবিলাকক এলাৰ্ট কৰি দিয়া হয়, আউটপোষ্টবিলাকক এলাৰ্ট কৰি দিয়া হয়, যিবোৰ আপোনালোকে চিনেমাত চাই হয়তো বিভিন্ন বাতৰিত পায়। এইবাৰ মানে এনেকুৱা তেওঁলোকৰ নামত চমন জাৰি হয় যে দুজন বঙালী যুৱক, ধুতি আৰু কুৰ্তা পৰিহিত দুগৰাকী বঙালী যুৱক এই মুজফ্ফৰপুৰ এৰিবলৈ হয়তো মুজফ্ফৰৰ পৰা পলাবলৈ হয়তো চেষ্টা কৰিব, গতিকে পুলিচসকলক সষ্টম কৰি দিয়া হয়। এইবাৰ
ক্ষুদিৰাম বোস আৰু প্ৰফুল্ল আছিল অতিকে চতুৰ বিপ্লৱী বয়স কম হ'লেও তেওঁলোকৰ মেধাৰ কোনো মানে অতুলনীয় আছিল কোনো তুলনা হোৱা নাছিল গতিকে তেওঁলোকে সিদ্ধান্ত লয় যে আমি বেলেগে পলাই মেদিনীপুৰত গৈ লগ হ'ম মানে আমি মুজফ্ফৰপুৰৰ পৰা বেলেগ ৰুটত যাম তো এই ক্ষেত্ৰত হয় কি বন্ধুসকল ক্ষুদিৰাম বোসে ধৰা পৰি যায় ক্ষুদিৰাম বোস ধৰা পৰাৰ আগে ঠিক একেদিনাই মানে মূল ঘটনাৰ পিছদিনাখন মানে সেইদিনাটো গধূলি ঘটনা আমি পিছদিনা দিনৰ কথা কৈ আছো প্ৰফুল্লক কি কৰে আমাৰ প্ৰফুল্ল নামৰ যিগৰাকী সহযোগী আছিল ক্ষুদিৰাম বোসৰ তেওঁ ধৰা পৰে আৰু তেওঁ ধৰা পৰোতে তেওঁৰ লগত আছিল এটি পিস্তল হয়তো হস্ত নিৰ্মিত হ'ব পাৰে তেতিয়া দিনত সেইবিলাক চলিছিল এইবাৰ তেওঁ যে হাত কেৰেয়া লগাব বা গ্ৰেপ্তাৰ কৰি থানালৈ লৈ আহিব তাৰ আগতে পুলিচ যেতিয়া তেওঁক ঘেৰি ধৰিছে তেতিয়া তেওঁৰ ধুতিৰ কুচত থকা সেই পিস্তলটোত এটাই গুলি আছিল মাত্ৰ সেইটো তেওঁ কাণপটিত লগাই তেওঁ নিজে আত্মহনন কৰে অৰ্থাৎ সুইচাইড কৰে ইফালে ক্ষুদিৰাম বোসক বেলেগ ৰাস্তাত ধৰা পৰে কিন্তু তেওঁৰ লগত কোনো পিস্তল বা তেনেকুৱা কোনো ব্যৱস্থা নাছিল গতিকে তেওঁ সিধাই ধৰা পৰে তেওঁক থানালৈ লৈ অহা হয় আৰু পিছত তেওঁৰ ওপৰত বিচাৰ বহে মে মাহত হোৱা সেই ঘটনাৰ পিছত আগষ্টলৈকে ক্ষুদিৰামৰ বিচাৰ চলি থাকে সহযোগী প্ৰফুল্লই যেহেতু আগতে সুইচাইড কৰে গতিকে অকল এই ঘটনাটোক লৈ অকল ক্ষুদিৰামৰ ওপৰত বিচাৰ বহে তেওঁৰ বিচাৰ চলি থাকে আৰু আগষ্ট মাহৰ প্ৰথম সপ্তাহতে তেওঁৰ বিচাৰৰ ৰায়দান কৰা হয় আৰু ফাঁচীৰ ৰায়দান কৰা হয় ফাঁচীৰ ৰায়দানৰ তাৰিখ নিৰ্ধাৰণ কৰা হয় 11 আগষ্ট তাৰিখে ক্ষুদিৰামক ব্ৰিটিছ চৰকাৰে ফাঁচী কাঠত ওলমায় আৰু ফাঁচী কাঠত ওলমোৱাৰ আগে যেনেকে যে আপোনালোকে বলিউডৰ হিন্দী সিনেমাত দেখিছে যে কয়দীগৰাকীক সোধা হয় তোমাৰ শেষ ইচ্ছা কি বা আপোনাৰ শেষ ইচ্ছা কি আৰু তেওঁ অমুকৰ লগত কথা পাতি অমুক খাম বা অমুক কৰিম মই প্ৰাৰ্থনা কৰিম এনেকে কয় তো ক্ষুদিৰামে অলপ ইয়াত বেলেগ অকণমান পৰিচয় দেখুৱাই ক্ষুদিৰামে তেওঁৰ বায়েকক লগ ধৰাৰ কথা কয় যিটো তেওঁৰ বায়েক তেওঁৰ মাতৃৰ দৰে আছিল আৰু চতুৰ্ভুজা নামৰ এক দেৱী আছে হিন্দু ধৰ্মত বংগত বহুল প্ৰচলিত এগৰাকী দেৱী ক্ষুদিৰামে আশা কৰে যে এই চতুৰ্ভুজা দেৱীৰ পূজাৰ প্ৰসাদৰ চন্নামৃত খাব আৰু এটা আশা কৰে তেওঁ আম খাব তো আমক লৈ আপোনালোকে নাহাঁহিব বন্ধুসকল তো জেইলাৰে এইবাৰ আম আনি দিয়ে তাৰপিছত ক্ষুদিৰামে সেই আম মানে খায় কিন্তু এনেকে খায় যে জেইলাৰে আমৰ টুকুৰিটো আহি দেখে যে আমবিলাক তেনেকে পৰি আছে ক্ষুদিৰামক সোধে তুমি যদি আম খোৱাৰ কথাই ভবা নাছিলা কিয় আম আনিবলৈ অনুৰোধ কৰিছিলা তো ক্ষুদিৰামে কয় জেইলাৰ সাহেব আপুনি ভালদৰে চাই দেখক মই গোটেই কেইটা আম খাইছো কিন্তু বাকলিবিলাক তেনেকেই আছে আপুনি ওপৰে চাই আম নোখোৱাকৈ থকা বুলি ভাবিছে তেওঁ অকণমান ইয়াত মানে অকণমান তেওঁৰ ব্যংগৰ আশ্ৰয় লয় অকণমান কমেডি কৰে যিয়ে নহওক চলি থকা কালীন তেওঁৰ উকিলে তেওঁক সোধে অৰ্থাৎ ক্ষুদিৰামক সোধে যে তুমি যে তোমাৰ যে ফাঁসিৰ নিৰ্দেশ আহিছে তুমি কি বুজি পাইছা তোমাৰ যে ফাঁসিৰ নিৰ্দেশ আহিছে ক্ষুদিৰামে তেতিয়া কৈছিল কিয় বুজি নাপাম আৰু এটা কথা কৈছিল ৰাজস্থানৰ নাৰীসকলে যদি জহৰ ব্ৰত পালন কৰে দেশ মাতৃ ৰক্ষাৰ কাৰণে জহৰ ব্ৰত পালন কৰি মৃত্যু বৰণ কৰে আপোনালোকে পদ্মাৱত চিনেমাখনত জহৰ ব্ৰতৰ বিষয়ে পাব চাবলৈ যদি মৃত্যু বৰণ কৰিব পাৰে তেওঁলোকে মই তেন্তে ফাঁসি কাঠত ওলমিব কিয় নোৱাৰিম আৰু মই গীতা পঢ়িছো মই মৃত্যুলৈ ভয় নকৰো ঠিক এইখিনি কথা ক্ষুদিৰাম বোসে তেওঁৰ উকিলক শেষ দিন যিদিনা তেওঁৰ দেখা হয় সিদিনা কয় আৰু বিচাৰৰ দিন তেওঁ শেষ ইচ্ছা যেতিয়া বিচাৰৰ দিন হয় যেতিয়া তেওঁৰ ফাঁচী হয় ফাঁচীৰ দিনা তেওঁক যেতিয়া শেষ ইচ্ছা সোধা হয় তেতিয়া তিনিটা শেষ ইচ্ছাৰ কথা কয় এক পূজা চন্নামৃত খাব বায়েকক লগ ধৰিব বিচাৰিছে আৰু আম খোৱাৰ কথা তেওঁ অনুৰোধ কৰে তাৰপিছতে ক্ষুদিৰাম বোসে 18 বছৰ বয়সত 18 বছৰ 7 মাহ কিমান দিন বয়সত তেওঁৰ ফাঁচী কাঠত ওলমোৱা হয় তেওঁৰ ফাঁচী কাঠত এই 18 বছৰ বয়সীয়া যুৱকগৰাকীক ফাঁচী কাঠত ওলমোৱাৰ লগে লগে গোটেই ভাৰতত এক আন্দোলনৰ ফিৰিঙতি জ্বলি উঠে কাৰণ এগৰাকী 18 বছৰ বয়সীয়া ফুলকুমলীয়া ল'ৰাক ফাঁচী দিয়াটো বা ফুলকুমলীয়া ল'ৰা এজনে দেশ মাতৃৰ কাৰণে ব্ৰিটিছ বিষয়াৰ ওপৰত বোমা নিক্ষেপ কৰাটো সহজ কথা নাছিল বন্ধুসকল থুলমূলকৈ ক্ষুদিৰাম বোসৰ ঘটনাটো এইটোৱে তেওঁ যেহেতু 18 বছৰ বয়সতেই মৃত্যুবৰণ কৰিছিল গতিকে তেওঁৰ জীৱনী খুব চুমু জীৱনী আৰু আপোনালোকে নিশ্চয় পঢ়ি উপকৃত হ'ব বুলি ভাবিলোঁ আৰু এই ভিডিঅ'টিৰ স্ক্ৰিপ্ট আমি ক্ষুদিৰাম বোসৰ ওপৰত ইণ্টাৰনেটত প্ৰাপ্ত বিভিন্ন তথ্য আৰু 2-3খন কিতাপৰ সহায়ত খুব চুমুকৈ বনাইছোঁ বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল পালে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে যদি ফেচবুক পেজ যোগে আমাৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ফেচবুক পেজখন প্ৰমোট কৰাৰ অৰ্থে আপোনালোকে শ্বেয়াৰ কৰিব আৰু ভিডিঅ'ত কমেণ্ট মাৰিব যাতে আগলৈ এনেকুৱা ধৰণৰ বিভিন্ন বিপ্লৱীৰ আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ওপৰত বা ইতিহাসৰ বিভিন্ন তথ্যক লৈ আমি যাতে ভিডিঅ' আনি থাকিব পাৰোঁ ধন্যবাদ জয় হিন্দ জয় ভাৰত